মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ বৰবৰী নেহেৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত অৱশ্যে পূৰ্বে এইখন স্কুল বৰবৰী নেহেৰু হাইস্কুল আছিলে। আমাৰ ইতিমধ্যে এইখন স্কুলে 50 বছৰ বৰকিছে বা 50 বছৰ অতিক্ৰম কৰিছে। আমাৰ বিদ্যালয়খন 1971 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্থাপিত হৈছিলে। ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰি হৈ গ'ল। আমি যোৱা 2021 চনতে আমাৰ সোণালী জয়ন্তী উৎসৱ উদযাপনটো কৰিব লাগিছিলে, কিন্তু কোভিডৰ পৰিস্থিতিৰ বাবে আমি উদযাপন কৰিব নোৱাৰিলোঁ। আৰু এইবুলি আমি 2022 চনত এই মাহৰে 28, 29, 30 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু এই যিটো নেকি উদযাপন, সেইটোৰ যিটো অগ্ৰগতি, সেই অগ্ৰগতিটো আগবাঢ়িছে। আৰু আমাৰ সোণালী জয়ন্তী উদযাপনৰ যিটো নেকি কাৰ্যসূচী, সেই কাৰ্যসূচীত মই কিছু এনাই বৰ্তমান কাম কাজ তাৰমানে চলি আছে। আপোনালোকেতো দেখা পাইছে যে টেণ্টৰ যিটো কাম, যিটো নেকি মুখ্য যিটো ৰভা পেণ্ডেল আৰু ষ্টেজ, সেইটোৰ কাম চলি আছে। সিহঁতে মাত্ৰ সেই কাপোৰ দিবলৈ বাকী আছে। আৰু ইফালে আমাৰ ভজনালয়ৰো সেই কাম চলি আছে। ভজনালয়ৰ যিটো নেকি ভজন কৰাৰ বাবে যিটো নেকি স্থল, সেই কামটো চলি আছে। আৰু তেনেকৈ আমাৰ কাৰ্যসূচীৰ সেই কিছুমান আমাৰ বনাবলগীয়া আছে, ধৰা স্মৃতি স্তৰ্পণ, সেইটোও কাম চলি আছে। আৰু আমি এইখন বিদ্যালয়ৰ মেমৰি হিচাপে, স্মৃতি হিচাপে আমি মেমৰিয়েল স্মৃতি স্তম্ভ আমি নিৰ্মাণ কৰিছোঁ। সেইটো প্ৰায় সম্পূৰ্ণ হৈছে, মাত্ৰ অলপ কাম বাকী আছে। কাৰ্যসূচীটো আমাৰ আপোনালোকেতো পাইছে যে 28, 29, 30 সেই তিনিদিন হ'ব। আৰু প্ৰথম দিনা আমাৰ মূলতঃ আমি আমাৰ যিটো গেট, সেই গেটটো আমি উদ্বোধন কৰিম। আৰু সেই গেট উদ্বোধন কৰিব আমাৰ সন্মানীয় BTCৰ EM ঘনশ্যাম দাস ডাঙৰীয়াই উদ্বোধন কৰিব। তাৰপিছতে আমাৰ যেনেকৈ মুখ্য ৰভা, ষ্টেজ, ভজনালয়, তেনেকৈ আমি উদ্বোধন কৰি লওঁ। সিদিনা আমাৰ মূলতঃ প্ৰগ্ৰাম এইটোৱে আছে যে আমি 12:30 বজাত আমি এইখন বিদ্যালয়ৰ লগত যিবিলাক খুব জড়িত আছে, ৰিলেটেড আছিল, বা এই বিদ্যালয় স্থাপনৰ সময়ৰ পৰা যিবিলাক মানুহ ৰিলেটেড আছিলে আৰু তেওঁলোক ইতিমধ্যে জীয়াইও আছে, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। আমাৰ মুকলি অধিৱেশন থাকিব, শেষৰ দিনা মুকলি অধিৱেশন থাকিব। আৰু এই মুকলি অধিৱেশন 12 বজাত হ'ব। আৰু এই মুকলি অধিৱেশনত সেই মুকলি অধিৱেশনখন ইনগ্ৰেট কৰিব, উদ্বোধন কৰিব আমাৰ BTCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই। তাৰপিছতে মুখ্য অতিথি হিচাপে থাকিব UG ব্ৰহ্ম ছাৰ, কেবিনেট মন্ত্ৰী অফ আছাম। তাৰপিছত তেনেকৈ নিৰ্দিষ্ট বক্তা হিচাপে থাকিব আমাৰ দুজন থাকিব, ছাত্ৰ সন্থাৰ ফালৰ পৰা, সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা শংকৰজ্যোতি বৰুৱা তেখেতে থাকিব। আৰু আপচুৰ ফালৰ পৰা ৰমদন বসুমতাৰী তেখেতসকলে থাকিব।